guys, welcome back to my YouTube channel Shapi Sister. আজি তো গামছাখান মোৰা আপোনালোকে তো শুনা পাই আছে এফালে আমাৰ ভিডিও শুট হৈ আছে আমাৰ এফালে সিঙ্গার রিপুল আলী নমস্কাৰ এই কিন্তু বহুত ভাল ভাল গান গায় আপোনালোকক মই ডেসক্ৰিপচন বক্সত তলত লিংকটো দি দিম ইয়াৰ চেনেলত আপোনালোকে তাত গৈ সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু ভাল লাগিলে কমেন্ট কৰি জনাই দিব আৰু এইবোৰ কেনেকুৱা শুট হৈ থাকে আপোনালোকক মই দেখাই দিওঁ একদম আৰম্ভণিৰ পৰা মই দেখুৱাব পৰা নাছিলো অকন ব্যস্ত আছিলো এতিয়া মই বৰ্তমান আপোনালোকক খেখৰখিনি দেখাই দিওঁ আপোনালোকে আৰম্ভণিখিনি ইউটিউবত গৈ তাৰ ভিডিওটো চাই ল'ব চাই লৈ আপোনালোকে কমেন্ট কৰি জনাই দিব যেহেতু এ আমাৰ লকডাউন ভিডিও কৰিব ধৰিছে মই গোটেইখিনি ঘৰতে কৰি থকা যেহেতু আপোনালোকে তো গমে পাইছে কৰোণা সময় আৰু লকডাউন হয় বেছি ভাল কৰি মানে কি ওলাই যাবও নোৱাৰে এটা সময় বান্ধি দিয়াত হৈ আছে সেইটো কাৰণে ওলাই যাব নোৱাৰে তেওঁ মানে কি কৰিছে ঘৰতে শ্বুট কৰিছে এয়া আপোনালোকে চাব পাৰে গোটেই ভিডিওটো হৈছে এয়া লাষ্টৰ শ্বুটটো আপোনালোকক দেখাই আছে আপোনালোকে চাই যাই থাকক চাপি সিস্টাৰ দেখিছেনে আমাৰ এইজন হ'ল ডাইৰেক্টৰ এওঁৰ লগত মানে কি কাম কৰিব লাগিলে মাথা গৰম হৈ যাব লাগিব এওঁ মানে কি ইমান পাৰফেক্ট বিচাৰে আচৰিত আৰু আচ্ছা ওকে ৰেডি হ'ল গামোচা পিন্ধা অহ' আৰু আছে এয়া আমি ৰুমৰ ভিতৰতে শ্বুট কৰি আছোঁ আপোনালোকে যিহেতু দেখা পায়ে আছে আমি ৰুমৰ ভিতৰতে শ্বুট কৰিব চেষ্টা কৰি আছোঁ অঁ মানে আপোনালোকেতো গমে পাইছে কি মাজে সময় এক্টিং কৰি আছে তাৰমানে কি হ'ল নাই কোনো নাই বাট কৰিব লগা হৈছে ফাংচনৰ মানে এটা স্ক্ৰিপ্টটো অঁ দেখাব লাগে যে ইয়াৰ লাইভ চলি আছে অঁ এতিয়া ৰিপুলৰ যিজন আমাৰ ছিংগাৰ হয় তেওঁক মই কিবা অলপ চেলফি উঠিব যাওঁ সেইটো কাৰণে আপোনালোকক মই এতিয়া চিনটোৰ যিহেতু লাইভ প্ৰগ্ৰেম হিচাপে আমি শ্বুট কৰি আছোঁ সেইটো কাৰণে মই এতিয়া আপোনালোকক চিনটো তাত গতাই দিছোঁ ফোনটো মই তাক হেণ্ড অভাৰ কৰি দিছোঁ এয়া চিনটো লওক আৰু ভিডিঅ'টো শ্বুট কৰিব হৈছেনে এই আমাৰ বাইক চেলফি উঠিব গৈছে আমাৰ গায়কজনৰ লগত বঢ়িয়া 2 মিনিটৰ কাৰণে ভিডিঅ'টো ৰাখিছিলে মানে পোষ্টটো একদম আয়াৰ কামত ব্যস্ত আছে এনেকৈ দেখা পাব আপোনালোকেতো শুনিছে কিমান মোক তাৰিফ কৰি আছে না ঠিক আছে মাজতে এবাৰ সেকেন্ড তাৰ ভিতৰত মেৰে কিনা আগৰি গ'লে অৰ সামথিং মই ইয়াত 2 মিনিটৰ কাৰণে আহিছিলোঁ মোৰ হৈ গ'ল এতিয়া মই চাগে ইহঁতৰ ফিনিছ হোৱাৰ আগতে মই ঘৰত যাব লাগিব এতিয়া চাই লওঁ কি কৰোঁ আপোনালোকৰ চাগে ভিডিঅ'টো চাই ভাল লাগিছে আৰু ইণ্টাৰেষ্টিং লাগিছে যদি সম্পূৰ্ণ গানটো চাব বিচাৰিছে তেন্তে মোৰ চেনেলৰ মোৰ ভিডিঅ'ত যাই ডেছক্ৰিপশ্যন বক্সৰ তলত তাৰ লিংকটো দিয়া থাকিব তাত গৈ আপোনালোকে যাব ভিডিঅ'টো চাই আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি থাকিব যিহেতু মই এই ভিডিঅ'টোৰ কাৰণে বহুত বেছি এক্সাইটেড হয় আপোনালোকে যাব আৰু চাব দেই এই ভিডিঅ'টো দেৰি কৰি মই গান এটা ৰিকুৱেষ্ট কৰিব যা আপোনালোকে যিহেতু দেখা পাইছে আমাৰ ছিংগাৰে ইমান বেছি ফানি হয় আৰু মোৰ ভাইটি এয়াই ইমান বেছি ফানি কথাবোৰ কৈ আছে মোৰ মানে কি হাঁহি কণ্ট্ৰল কৰিবই পৰা নাই শেষ হ'ব কাৰণে ওলাইছে আৰু হিৰোৰ শ্বুটিং শেষ হ'ব ওলাইছে মোকো লাগে আমাৰ লাষ্ট শ্বুট হয় এতিয়া আমি মস্তি কৰি আছো এতিয়া আমি ফটোশ্বুট কৰি এতিয়া আমাৰ শেষ হ'ব ভিডিঅ'টো ওকে আমাৰ নমস্কাৰ সমসাময়িক নহয় আমাৰ ধন্যবাদ যাবাও
লাগিছে আচ্ছা আচ্ছা আমাৰ ছিংগাৰে আকৌ এবাৰ আপোনালোকক কি দুই এষাৰ কথা ক'ব নমস্কাৰ সমসাময়িক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু আমাৰ শ্বুটিং চলি আছিল বৰ্তমান এতিয়া শ্বুটিং অন্ত পৰিল গতিকে তেনেস্থলত চাপি চিষ্টাৰো আমাৰ আহি পেলাই চানা চৌধুৰী গতিকে তেখেতক লগ পাই বহুত ভাল লাগিল তেখেতে সৰু সৰু ব্লগ বনাই ৰাইজক আনন্দ দিয়ে গতিকে তেখেতক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতে আমাৰ ইয়াৰ শ্বুটিং স্থলীত আহিল আৰু আমি গোটেইকেইটা ইয়াত আমি গোট হৈছোঁ গতিকে বিশেষকৈ বহুত ভাল লাগিছে আজি যিহেতু লকডাউনৰ কাৰণে ক'তো যাব পৰা নাই গতিকে আমি ঘৰতে এটা এনেকুৱা ধৰণৰ পদক্ষেপ লৈছোঁ মিউজিকৰ জৰিয়তে গতিকে সকলোৱে যেন আমাক মৰম দিয়ে চেনে দিয়ে সেই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিয়ে যেন আৰু লগতে চাপি ষ্টাৰৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কৰি দিয়ে যেন Have a good day. বাই বাই Bye bye.